নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ আহিছে যদি প্ৰথমে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ঘৰৰ ওচৰৰ এজনী বৰ ধুনীয়া বৌ আছিল। বৌজনীৰ নাম দীপালী আৰু মোৰ নাম দীপু আছিল। বৌজনীক চাবলৈ মই বাৰে বাৰে গৈ থাকোঁ আৰু কিবা কাম থাকিলে বৌয়ে মোক মাতে। বৌক অনা 4 মাহমান হ'ল। বৌ গিয়েক বাহিৰত কোম্পানীত কাম কৰে আৰু এদিন বাহিৰত কাম কৰিব যাব ওলাল আৰু মোক ক'লে, দীপু ঘৰখন চাবি আৰু বৌক কিবা কিবি লাগিলে বজাৰৰ পৰা আনি দিবি। মই ক'লোঁ হ'ব দাদা আৰু ক'লোঁ বৌক নিনিয়ে জানো? দাদাই ক'লে এবাৰ আহিলে নিম আৰু তাইক নিলে বুঢ়া-বুঢ়ী হালক কোনে ভাত খুৱাব? আৰু দাদা যাবলৈ ওলাল আৰু বৌ মই দাদাক আগ বঢ়াব গ'লোঁ আৰু দাদা গ'ল। বৌ মই উভতি আহিলোঁ আৰু মোক ক'লে তুমি বজাৰৰ পৰা আহাগৈ যোৱা, বজাৰ কেইটামান লৈ অনা। একো বজাৰ নাই আৰু মই ক'লোঁ দিয়ক বৌ আৰু মই বজাৰ কৰিবলৈ গ'লোঁ আৰু মই বজাৰৰ পৰা আহি পালোঁ আৰু মই বৌক মাতিলোঁ আৰু বৌয়ে ক'লে মই বাথৰুমত আছোঁ, তুমি হেৰি কৰাচোন। মই ক'লোঁ কি বৌ? বৌয়ে ক'লে আলনাৰ পৰা মেখেলাখন দিয়াচোন বেয়া নোপোৱা যদি আৰু মই মেখেলাখন দৰজাৰ ফাঁকেদি দিলোঁ আৰু বৌয়ে ল'লে আৰু বৌয়ে পিছল খাই আহোঁতে পিছল খাই পৰিছিল আৰু মেখেলাখন সুলকি গ'ল আৰু ডাঙৰ ডাঙৰ দুটা মোৰ মুখত লাগিল আৰু মই চলেৰে মুখেৰে চেলেকি দিলোঁ। বৌয়ে আহ বুলি ক'লে আৰু মোৰ বাৰীডাল দাং খাই গ'ল আৰু মই দুটা জোৰে জোৰে টিপিলোঁ। ভোজখনত হাত মাৰি দিলোঁ। বৌ বহুত চেক্স উঠি গ'ল। মোৰ বাৰীডাল হাত মাৰি দিলে আৰু চুপি দিলে। ময়ো আঙুলি মাৰি দিলোঁ। তাৰ পাছত মই বিচনাত পেলাই বাৰীডাল বুছত সুমুৱাই দিলোঁ আৰু মোৰ বৌ বুছৰ পৰা কিলিক কিলিক শব্দ কৰিছিল। বৌ বুছখন তাইত বৰ ধুনীয়া আছিল আৰু মই পিছফালে আঁঠু কঢ়াই চুদিলোঁ। টিকা দুটা ডাঙৰ ডাঙৰ দুটা ডাঙৰ ডাঙৰ কি যে মজা লাগিছিল আৰু মই বৌক মোৰ গাত বহি কৰিবলৈ কৈছিলোঁ। নিজে নিজে কৰিছিল আৰু মই টিকাত থপিয়াই দিলোঁ আৰু বৌয়ে জোৰে জোৰে কৰিছিল আৰু মোৰ পানী ওলাব ধৰিছিল। মই ঠেং দুখন দাঙি চুদিলোঁ আৰু তাই উহ আহ কৰিছিল। এনেকৈ 10 মিনিটমান সময় কৰিলোঁ আৰু পানী ওলাই গ'ল আৰু তাইৰো পানী ওলাই গ'ল আৰু মোৰ বাৰীডাল চুপি দিলে। মোৰ গাটো শিয়ৰি উঠিছিল আৰু মোক ক'লে ৰাতিও আহিবা হা, মোৰ লগত মজা কৰিবা। এনেকৈ 3 মাহমান ধৰি দীপাবৌক কৰিলোঁ। ষ্টৰীটো নিশ্চয় ভাল লাগিছে। নেক্সট এপিছ'ডৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।